পাইছোঁ আৰু আজি বৰষুণ দিয়া বতৰত মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। খুব ভাল লাগিছে আচলতে, ইমান গৰম ন, থাকিবই নোৱাৰি। উপায় নাই আৰু অলপ মানে মাজতে গেপ এটা লোৱা হ'ল আৰু বহুত দীঘলীয়া। আকৌ আহিছোঁ আৰু এতিয়া ভিডিঅ' দি থাকিম মাজে মাজে, আকৌ আপোনালোকেও চাই থাকিব। খুব ভাল লাগিছে, বৰষুণ দিছে, চাই লওঁচোন ব'লক বতৰটো অলপ। এয়া তিতি আছে গোটেই, এয়া বৰষুণ দি আছে বহুত দিনৰ মূৰত। ফুলবোৰে পানী পাইছে আৰু অলপ। আজিহে ভাল লাগিছে দে মনটো। বাহিৰত বৰষুণ দিয়ে আছে এতিয়ালৈকে, কিন্তু তথাপিতো গৰমটো যোৱা নাই, এতিয়া মানে গৰম হৈ আছে। আৰু একচুৱেলি আমাৰ কাইলৈ সকাম বছৰেকীয়া, ৰাতিকৈ ভোজ দিব আৰু এনেই আৰু নিয়মটো কৰিব কেইজনমান ভকত মাতি। তাৰ কাৰণে আজি বজাৰ চজাৰ কৰি আহিলে, দেখাইছে ৰ'ব কি কি আনিছে এনেই আৰু। দিয়কচোন। এয়া আৰু কম মানে বেছি মানুহ নামাতো, কমকৈ আৰু। চয়াবিন আছে, তেল, এইবিলাক কিবাকিবি আছে আৰু প্ৰসাদৰ কাৰণে চাগে বুট মগু এনেকৈ অলপ অলপ এইবিলাক ইয়াতে আছে। তাৰপিছতে ইয়াত আছে আপোনাৰ এইখিনি হেৰি আদা, মই এবাৰ চাইছিলোঁ মানে এইখিনি বিলাহী। সোমাই থাকিব পাৰে, মই চোৱা নাই বাৰু। আৰু এইবোৰ কিবাকিবি কি আছেনো, নাৰিকল, তিয়ঁহ চিয়ঁহ এইবিলাক কিবাকিবি আছে। এইখিনি চাউল আছে ইয়াত। এইকেইটা আমকেইটা একচুৱেলি ঘৰত খাবলৈ। আৰু এইকেইটা ডালিম, এইটো এটা তৰমুজ এটা আনিছে, আৰু এইখিনি আপেল, আৰু এইফালে কিবাকিবি বিস্কুট কিবাকিবি। চাবোন তাবোন এইখিনি মানে ঘৰৰ। আৰু আমাৰ এইজনী দেখিছেনে, এইজনী বহুত আছে মানে পঁইতাচোৰণি। সেয়াই বজাৰ, কি কয় ঘৰত খাবলৈ আনিব গৈছিলোঁ আম আৰু লিচুটো পোৱা নাপালোঁ বুলি ক'লে দেউতাই। একো নাই, সেইফালে মানে বেলেগ এটা চাইডে ওলাই বাৰু, তাৰপৰা গৈ আনিমগৈ, মই গৈ আনিম। আপুনি থাকক আৰু এতিয়া এনেকৈ, আৰু প্ৰসাদখিনি আমি বাচিব লাগিব। পোহৰলৈ গৈ লৈছোঁ, আন্ধাৰত একো নাই দেখা চাগে আপোনালোকে। তো এয়াই বজাৰ চজাৰ কৰি আনিলে বাৰু, বৰষুণ দি আছে যে, নহ'লে বাহিৰতে মানে প্ৰসাদখিনি বাচিলোহেঁতেন। এতিয়া বাহিৰততো কৰিব নোৱাৰি, ভিতৰতে কৰিব লাগিব। আৰু এতিয়া এলাহে লাগিছে, কাইলৈ ৰাতিপুৱাতে কৰি দিব লাগিব আৰু সেইখিনি। আৰু যদি ব্লগটো বেছি দীঘলীয়া হয় তেতিয়াহ'লে মই 2টা মানে ভিডিঅ' কৰি দিম আৰু যদি হয় ইয়াতে কৰি দিম, চাই থাকিব আপোনালোকে দেই। বৰষুণ চৰষুণ দিলে আজি মানে কি ৰ'দ, কি ক'ম আৰু, থাকিব পৰা নাই মানে গৰমত। আজি আচলতে নেক্সট দিনাখন হয় আৰু মায়ে কাম কৰি আছিলে, আগফালে ঢাৰি ধুই আছিলে। ইমান ৰ'দ দিছে, ময়ো ভকতৰ কাৰণে কেক আৰু ইডলি 2টামান বনাই আছিলোঁ আৰু ভাবিলোঁ কি আপোনালোকক অলপ বাহিৰৰ পৰিৱেশটোও দেখাই দিওঁ তাৰ মাজতে। ঠিক আছে, দিন একেলগে দি দিছোঁ, আপোনালোকে চাই থাকিব দেই। এটা মামী হেৰি কৰি আছে, আমাৰ মামীজীয়ে বুট বাচি আছে। সেইজনী আমাৰ হাঁহ। আৰু এইফালে এইখিনি পাণ কাটি থৈ দিছে আৰু টেঙা কেইটামান। কেকটো মোৰ অলমষ্ট ৰেডি হ'বই হ'ল। তেতিয়ালৈকে মই ইডলিৰ কাৰণে বেটাৰটো ৰেডি কৰি লওঁ। আৰু ইডলিৰ কাৰণে যোনটো পিঠাগুড়ি খুন্দিছিলোঁ, সেইটো মানে মই অলপ মানে এনেকৈ ডাঙৰকৈ ৰাখিছিলোঁ, অলপ দানাটো বেছি মিহি কৰা নাছিলোঁ। তো বনাই লওঁ আৰু চাই থাকিব, ৰেচিপি নিদিওঁ আৰু বনাই পেলাই দেখাই দিম আৰু লগতে দেই। মই ইডলি বনাই আছোঁ আৰু এইফালে লগাই দিছোঁ, আৰু এইফালে এইকেইটা হ'ল চিম্পলকৈ একেবাৰে চেৰি 3 পিচ দি দিছোঁ। অলপ পেনখন দি দিছোঁ, বহুত গৰম যে, 12টাকৈ চাই থাকিব দেই। চ' ভিডিঅ'ৰ মাজতে মই আকৌ এতিয়া টাউনৰ পৰা আহিব লগা হৈছে, উপায় নাই। আকৌ মানে মিঠাই চিঠাই অনা নাছিলোঁ আৰু কালি গৰমত বেয়া হৈ যাব বুলি ভয় লাগিলে। পনীৰ আৰু মিঠাই আনিব আছিলে, তো পনীৰ আৰু মিঠাই লৈ আনোগৈ।
হেয়াৰ ষ্টাইল দেখি নাহাঁহিব আকৌ দেই, মানে গৰমত মানে একো ষ্টাইল কৰিব নোৱাৰি আৰু ক্ৰীম চিমটো দূৰৰে কথা, মই একো লগাবলৈ মন যোৱা নাই, ইমানেই গৰম মানে আৰু এনেকুৱাই টপা হেয়াৰ ষ্টাইল। ঠিক আছে, আহি লওঁগৈ, তাৰপৰা লগ পাম। আমি প্লেট বজাই আছোঁ আৰু চাহ দিবলৈ, প্লেটবোৰ দেখাই দিছোঁ ৰ'ব। এইফালে এজনী আমাৰ মাই, এজনী বৰমা, এজনী মা আৰু খুৰীও আছে, খুৰীবোৰ দেখাই দিম। খুৰী এইফালে চাওক, এনে হ'ব ভণ্টি। অঁ প্লেট, কেক মই বনোৱা, ইডলি মই বনোৱা, এইবোৰ মিঠাই বৰ্তাই অনা, বিস্কুট। আৰু কামৰ মাজতে এনেকৈ চাহ খায়নে বাৰু আপোনালোকে? আমিও খাওঁ দেই, মজাই বেলেগ আৰু ন চাহকাপ দৌৰা দৌৰিকৈ খাই লোৱাটো। মই পিছে গাখীৰ চাহ নাখাওঁ। কি কৰিছা? এতিয়া আমাৰ এতিয়া কাঁহী বাতি ধুই আছে ৰাইজে। আমাৰ সকাম ষ্টাৰ্ট হৈ গ'ল দেই, কাম কৰি আছোঁ আৰু কামৰ মাজতে অলপ ভিডিঅ' কৰি দেখাই আছোঁ আৰু আপোনালোকক যিমানখিনি পাৰোঁ। ভকত আহিলে আচলতে ইফাল সিফাল কৰি থকা হৈ যায়, ভালকৈ ভিডিঅ' কৰিব পৰাই নাই, আৰু গৰম যিহেতু একদম পাতল চাদৰ এখন লৈ আছোঁ। এইটো হেৰি কি কয়, চাহ তাহ দি মেলি ৰেডি হ'ল আৰু খুৰীহঁতে সেয়া শাক পাচলিও কাটি আছে, দি আছে। মই আদা নহৰু পেষ্ট কৰি মেলি দিলোঁ আৰু এতিয়া পনীৰখিনি কাটি লওঁ অলপ আৰু তাৰপৰা সেইখিনি দিলে আৰু অলপ টাইম কাৰণে আজৰি হ'ম। ঠিক আছে, চাই থাকিব। মা বৰমা আগতে তিনিচুকীয়া আছিলে, এতিয়া নলবাৰীলৈ গুচি আহিব। আগতে তিনিচুকীয়াত আছিলে, এতিয়া নোলায় নহয়। আভাৰ হিচাপে আপোনাৰ হ'ব ধুনীয়াখনতে উপকৃষ্ট পায়। আপোনাৰ হ'ব যোগেদি 4 ভাগৱতৰ সন্মুখত গুৰুদেৱ নাম ভকতৰ 4টি পুথিয়া আৰু 2খনমান নদীৰ ছবি আৰু বাঘৰ নিমিত্তে ঘোষা কীৰ্তন ঘোষা ভাবি আগবঢ়াই দি পলাই গছতে বাউলি আমি ভাবি ধাৰাপণ কৰিছোঁ আপোনালোকৰ হৃদয় চৰণৰ যদি প্ৰভু ভগৱতলৈ লক্ষ্য কৰি। কাৰণ আমাৰ এই পিতৃ মাতৃ আজি ভাগ্য শ্ৰাদ্ধ বছৰীয়া শ্ৰাদ্ধ বুলি আপোনালোকৰ মুখপদ্মৰ যদি প্ৰভু ভগৱন্তৰ গুণ নাম শুনাৰ মানসে আমি সেয়া ভাবি অৰ্পণ কৰিছোঁ। সেয়া ভাবি আপোনালোকে গ্ৰহণীয় কৰিলে আৰু মোৰ প্ৰভু দৈৱকীক নন্দনদেও গ্ৰহণীয় কৰিলে আমাৰ সেৰকী সমস্তৰ প্ৰতি কৃপা দৃষ্টি কৰক। আৰু এইদৰে আমি ভগৱন্তৰ চৰণ ঠাই কৰি যেন শৰীৰটোকে আয়ুক্ত কৰি স্থানীয় ভয় চৰণৰ প্ৰতি ৰতি মতি সেয়া কৰি আহিলোঁ আৰু একদম গৰমত ক'ব নোৱাৰা হৈ গৈছে, উপায় নাই। কি কয়, এতিয়া ভকতে নাম লৈছে আৰু মই পনীৰখিনি কাটি সেইখিনিও হ'ল, মানে কাটি আছিলোঁ যে আকৌ এইখিনি কাটি দি থৈ আহোঁগৈ আৰু চাই থাকিব দেই আপোনালোকে। মইতো এইটো দেখাই দিছোঁ আকৌ, চুলিত মৰা এইটো গিফ্ট দিয়া হয়, স্পেচিয়েল আৰু একেবাৰে মানে ধুনীয়া বাঁহৰ প্ৰভুদৈ। মোৰ পনীৰ কাটি হৈ গ'ল, এতিয়া দি থৈ আহোঁগৈ বোলা বোলা।
দিছোঁ অলপ আচলতে গোটেইখিনি নাম দিয়াটো সম্ভৱ নহয়, বহুত দেৰি ল'ব তেওঁলোকে। যিমানখিনি পাৰোঁ অকণমান সাঁচি থৈছোঁ আৰু আপোনালোককো দেখাই দিছোঁ। মোৰ খুব ভাল লাগে নাম শুনি এনেকৈ লৈ থাকিলে, আৰু আচলতে সদায় তেনেকৈ সুবিধাকণ পোৱাও নহয়। আজি পাইছোঁ এতিয়া নাম শুনি আছোঁ আৰু মাজে মাজে মোৰ ৰুমৰ পৰা মানে খুব ধুনীয়াকৈ শুনি থাকি। আৰু সেয়াই আৰু খানা বনাই আছে বৰ্তা দুজনে, মাহঁতৰ ভিতৰত কামত লাগি আছে। মই সেইফালে নাম শুনি আছিলোঁ কাৰণে ভাবিলোঁ কি আপোনালোককো অলপ দেখাই দিওঁ। ঠিক আছে, চাই থাকিব আৰু নাম হ'লে শৰাই ভাঙিব আৰু প্ৰসাদ দিব আৰু ভোজ খোৱা হ'ব আৰু। ঠিক আছে, চাই থাকিব আৰু আগলৈকে শেষলৈকে চাই থাকিব। চাওক মোৰ ৰুমৰ পৰা কি ধুনীয়াকৈ দেখি থাকি। মই মানে ৰুমৰ পৰাই ধুনীয়াকৈ শুনি আছোঁ আৰু। আৰু বেলেগ দাদা এজনে ইয়াৰ পৰাই দেখাই দিছোঁ দেই আপোনালোকক। ইমান দূৰৰ পৰা ৰাতিখন কেলৈ সকাম খাব লাগিব কৈ দে। অঁ, আমাৰ ভা আৰু ভিনদেউ পালেহি আৰু হেল্ল' বুলি কৈ দিয়া আকৌ। এই লাজ কৰে মানে অকণমান। ভিনদেউ বহি আছে, ভিনদেউকো দেখাব। প্ৰসাদ বিলাইছে আৰু দেই আমাৰ। দেউতা ভাং নল'লে নেকি? ভকতসকলে মানে খাই উঠিছে আৰু আমি খাম ইয়াৰ পিছতে, কিন্তু ভিডিঅ' বাঢ়ি থাকিম ন খোৱাৰ। এয়া ভিনদেউ আৰু ভাইটি। আৰু এয়া মই সেইবোৰ সজালোঁ অলপ আমি খাবলৈ, বাকীখিনি দিলোঁগৈ আৰু বাহিৰত। 12টা বাজি গ'ল দেই গাইজ, 12:03 হ'ল এতিয়া। ভাত খোৱাই নাই, আমি খাম আৰু। বাহঁতো আহিছিলে যে কিবাকিবি অলপ পেক কৰি দিছোঁ। সেয়াই আৰু খাম, কি খাইছোঁ দেখাম খানা, একদম চিম্পলকৈ চাই থাকিব। আমাৰ খানা মটৰ পনীৰ আৰু হেৰিয়াৰ চব্জি, আলুৰ চব্জি খাবলৈ লৈছোঁ আৰু দেই। শেষত ফটো কেইখনমান দিয়ে আজিৰ ভিডিঅ'টো এণ্ড কৰিছোঁ। যদি চাই ভাল পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। এয়াই আছিল আৰু আচলতে মই অলপ দেখাবলৈ চেষ্টা কৰিলোঁ, বহুত দিনৰ মূৰত ভিডিঅ' কৰিছোঁ আপোনালোকৰ কাৰণে। কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু যদি নতুন কোনোবাই চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে বেল আইকনটো ক্লিক কৰি ল'ব দেই। নেক্সট ভিডিঅ'ত লগ পাম, বাই বাই।